জনৰ জন্মদিন সেইকাৰণে ভাবিলো এনেকুৱা বুকে এটা বনাম কিন্তু এইটো একেবাৰে DIY হ'ব মই টিস্যু পেপাৰ আৰু আৰ্ট পেপাৰেৰে বনাম গতিকে বলক একেলগে বনাম টিস্যু পেপাৰৰ ৰ'জ বনাম বুলি বহুত দিনৰ পৰাই ভাবি আছিলো কিন্তু হোৱা গৈ নাছিলে আজিও পাইপ ক্লিনাৰ দিয়ে মই সানফ্লাৱাৰ বুকে এটা বনোৱাৰ কথা আছিলে কিন্তু মই যেহেতু অনলাইন অৰ্ডাৰ নিদিলো লাইন মই সেইকেইটা কালাৰৰ পাইপ ক্লিনাৰ নাপালো সেইকাৰণে সেই আইডিয়াটো ড্ৰপ কৰিবলগীয়া হ'ল ৰিবনেৰেও বনাম বুলি ভাবিছিলো কিন্তু যোৱা বছৰ যেহেতু মই ৰিবনেৰে বনোৱা বুকে এটাই দিছিল সেইটো টুলিপ ফ্লাৱাৰ আছিল আৰু সেইকাৰণে ভাবিলো কিবা এটা নতুন বস্তুকে ট্ৰাই কৰো টিস্যু পেপাৰৰ ৰ'জখিনি বনাবলৈ একেবাৰে সহজ আপোনালোকে ৰাউণ্ড ৰাউণ্ডকে কাটি চাৰিও কাষটোত ৰং দি দিলে আপোনালোকৰ প্ৰায় কামখিনি হৈ যায় তাৰ পিছত ধুনীয়াকৈ গ্লাছ এটা লৈ এনেকৈ ৰাউণ্ড ৰাউণ্ড কৰি আঠা দিলে আপোনালোকৰ ৰ'জৰ শ্বেপটো আহি যাব তাৰপিছত বুকেটোৰ কাৰণে মই অকণমান বেলেগ কৰিবলৈ চালো অনলাইনত এনেকুৱা বুকেখিনি দেখি থাকো ইয়াৰ দামবিলাক খুব বেছি হয় সেইকাৰণে মই ঘৰতে থকা একেবাৰে সহজলভ্য বস্তু কেইটামানৰ পৰা এইটোক ৰিক্ৰিয়েট কৰিবলৈ ট্ৰাই কৰিলো